কিহৰ কথা কৈছে বা? পইচা পাতিৰ কথাহে কৈছো। দৰমহা পইচা কেইটাৰে দেখোন চলিবই নোৱাৰা হৈছো ছাৰ। এনেকে সৰকি যাব। তাতে আকৌ আমি সাংসাৰিক মানুহ। এই লাগ বুলিলে লাগিলেই নহয়। চুলিত ঘঁহা, মুখত ঘঁহা, গেওৰা ফটাত ঘঁহা, ঠাণ্ডাৰ দিন। সংসাৰ কৰিলেতো এইখিনি দিবই লাগিব। দিওঁ দেই, মই দিওঁ। মই ব্লাউজ পেটিকোট কম্বো পেকহে দিওঁ। তাকে যদি আপুনি সময় নিদিয়ে ৰিভেঞ্চ ল'বতো। মণিবই আপোনাক ৰিভেঞ্চ লয়নে? ৰাতি দিনত একো নাই। আপুনি কামৰ পৰা ভাগৰে জুগৰে গৈ ঘৰখন পাবগে, ঠিক ভাতকেইটা খাই হৈছেনে আৰু ৰাতি যদি ব্লেংকেট দুখন হ'ল, এনে আমি এখন লওঁ, গম পালে আৰু। হ'ব, মই বুজিছো দিয়ক, মই বুজিছো দিয়ক। তই জানিব লাগে।